নমস্কাৰ বন্ধুসকল, কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলোৰে ভাল। মোৰো ভাল, কিন্তু বৰ্তমান অকণমান চৰ্দি লাগি আছে, মাতটো বেয়া হৈছে, যাৰ বাবে মই আজি এখন নতুন ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। এই ৰেচিপিটো মোৰ খুবেই প্ৰিয়। মই মোৰ প্ৰিয় ৰেচিপিখন কেনেদৰে বনালোঁ চাওঁ ব'লকচোন। আজি মই বনাইছিলোঁ বিলাহী, কণী, পিঁয়াজ আৰু জলকীয়াৰে এখন অতিকে স্পাইচি ভাজি। ব'লকচোন মোৰ ৰেচিপিখন কেনেকৈ বনাইছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। এয়া কেৰাহীটো গৰম হোৱাৰ পিছত মই তাত মিঠাতেল দি দিছোঁ। মোৰ সকলোবোৰ ভিডিঅ'ত আপোনালোকক দেখাইছোঁ। মই আঞ্জাবিলাক সৰিয়হৰ তেলেৰে বনাওঁ, কোনো ধৰণৰ ৰিফাইন বা বেলেগ অইল ব্যৱহাৰ নকৰোঁ। তেলখিনি গৰম হোৱাৰ পিছত মই তাত দি দিছোঁ কেইটামান গোটা জিৰা। তাৰপিছত জিৰাখিনি অকণমান ভাজি লোৱাৰ পিছত দি দিছোঁ কেঁচা জলকীয়া দুটা। তাৰপিছত মই তাত এড কৰিম আপোনাৰ পিঁয়াজখিনি। পিঁয়াজ আৰু জলকীয়া আৰু জিৰাৰ গুটিখিনি ভালদৰে ভাজি যোৱাৰ পিছত মই তাত ব্যৱহাৰ কৰিম বিলাহী। মই কেতিয়াবা চৰ্দি লাগিলে বা এনেকুৱা ধৰণৰ আঞ্জাবিলাক সোৱাদ নালাগে, তেতিয়া মই এনেকুৱা ধৰণে ব্যঞ্জনবিলাক বনাওঁ, যাতে আপোনাৰ অকণমান জিভাখনত ভাল লাগে আৰু নিমখ লাগে, খাই ভাল লাগে। সেইকাৰণে মই বনাই লওঁ। আপোনালোকেও খাই চাবচোন তেনেধৰণে। কেতিয়াবা চৰ্দি লাগি থাকিলে কোনো ধৰণৰ আঞ্জা খাই ভাল নালাগে, সোৱাদ নাপায়, আৰু মই তেতিয়া এনেদৰে জলকীয়া বা মছলা অকণমান দি এনেদৰে মই স্পাইচি কৰি বনাই খাই খুবেই ভাল পাওঁ। এয়া মোৰ পিঁয়াজ আৰু জলকীয়াখিনি ভজা হৈ গ'ল। এতিয়া তাত মই দিছোঁ বিলাহীখিনি কাটি থোৱা। মই দুটা বিলাহী লৈছিলোঁ। এতিয়া মই বিলাহীখিনি ভালদৰে ভাজি ল'ম, যাতে এইখিনি একদম কেঁচা গোন্ধটো নাইকিয়া হৈ যায়। বিলাহীৰ এটা গোন্ধ থাকে, যদি ভালকৈ ভাজি নলয় আপোনাৰ ভাল নালাগে। গতিকে মই বিলাহীখিনি এইদৰে ভালদৰে লৰাই আছোঁ। কোনে কোনে মোৰ ভিডিঅ'বিলাক চাইছে জনাবচোন দেই, ভিডিঅ'বিলাক কেনেকুৱা পাইছে। যদি ভাল লাগিছে কমেণ্ট এটা কৰি দিব, আৰু যদি ভাল লাগিছে শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো, আৰু কেনেকুৱা ভিডিঅ' ভাল লাগে মোক নিশ্চয় জনাব। এয়া মই তাত হালধি আৰু নিমখ আৰু অকণমান জিৰাৰ গুড়ি একেলগে দি দিছোঁ, আৰু কোনো ধৰণৰ মছলা মই কিন্তু ব্যৱহাৰ কৰা নাই। এয়া মই এতিয়া গোটেইখিনি লগ কৰি অকণমান সময় ভালদৰে ভাজি ল'ম। গতিকে মোৰ ভিডিঅ'সমূহ চাই থাকিব। মোৰ চেনেলটো নতুন, গতিকে ভিডিঅ'বিলাক দিওঁতে কিছুমান খুটি নাটি থাকি যাব পাৰে, যাতে আপোনালোকে জনাই দিয়ে কেনেধৰণৰ ভিডিঅ' দিলে ভাল পায় বা কেনেধৰণৰ ভিডিঅ' চাই ভাল পায়। মই আচলতে বনাই খুব ভাল পাওঁ, সেইকাৰণে মই কিছুমান বস্তু বনাই থাকোঁ। ঘৰত মানে মই সদায় যি খাওঁ সেইখিনিকে বনাই দেখাওঁ আপোনালোকক। এনেকুৱা নহয় যে মই বেলেগকৈ বনাই আপোনালোকক দেখাইছোঁ। এয়া মই খাদ্যত ব্যৱহাৰ কৰোঁ। অকণমান দিছিলোঁ কাশ্মীৰী মিৰ্চি আৰু কালাৰটোৰ কাৰণে, যাতে ধুনীয়া হয়, আৰু অকণমান দিছিলোঁ ধনিয়া গুড়ি। এইখিনিয়ে মোৰ মছলা। এতিয়া গোটেইখিনি ভালদৰে ভাজি লৈছোঁ। ভিডিঅ'সমূহ চাই কেনে পাইছে জনাবলৈ একেবাৰেই নাপাহৰিব। আজি পিছে মোৰ মাতটো একেবাৰে বেয়া, চৰ্দি লাগিছিল, খুবেই কাহ হৈ আছে, যাৰ কাৰণে মাতটো আপোনাৰ একেবাৰে নাইকিয়া হৈ গৈছিলে। এয়া মই ভাজি আছোঁ। ভাজিখিনি ভালদৰে লৰাই আছোঁ, যিহেতু বহুত বেছি তেল দিয়া নাই, সেইকাৰণে অকণমান লাৰি আছোঁ। এয়া বিলাহীৰ পৰা তেলখিনি এৰি গৈছে। অকণমান তাত মই পানী দি দিছোঁ, বস্তুখিনি সম্পূৰ্ণকৈ গিলি যোৱাৰ বাবে। পানীখিনি দিয়ে মই অকণমান সময় থৈ দিম। তাৰপিছত আমাৰ ভাজিখন তৈয়াৰ হৈ যাব। এয়া উতলি আছে। এয়া চাওকচোন, পানীখিনি নাইকিয়া হৈ গ'ল আৰু তাৰ পৰা তেলটো একেবাৰে ওলাই আহিছে। এতিয়া মই এইখিনি ধুনীয়াকৈ ছাইড কৰি ল'ম, আৰু তাত মই কোনো ধৰণৰ তেল নিদিওঁ, আৰু সেইখিনি তেল, যিখিনি তেল আপোনাৰ ওলাই আহিছে, তাত মই দি দিম এয়া এটা কণী। মই বাতি এটাত আগতীয়াকৈ অকণমান নিমখ দি থৈ দিছিলোঁ মিক্স কৰি, কিন্তু ইয়াত মই হালধি দিয়া নাই। যিখিনি ভাজিখিনিত আছে তাৰেই হৈ যাব। এয়া মই মাজৰ তেলখিনিত কণীখিনি দি দিলোঁ। এতিয়া কণী আৰু বিলাহী লগ কৰি মই একেবাৰে লৰাই দিম, যাতে সেইখিনি গোটেইখিনি বিলাহী আৰু কণী লগ হৈ যায়। এয়া এনেধৰণে বনাইছোঁ মই। আপুনি যদি বিচাৰে আগতীয়াকৈ আপোনাৰ বিলাহীখিনি ৰাখি থৈ কণীটো অকলকৈ ভাজি কিনে আপুনি পিছত লগ কৰি দিব পাৰে, কিন্তু মই আৰু সেইবিলাক কৰি থকা নাই, যিহেতু ময়ে খাম বা মোৰ ঘৰৰ আন দুজনে খাব, বেলেগ কোনো আলহী নাই, গতিকে এনেদৰেই বনালোঁ। তথাপিও কিন্তু খাই খুবেই ভাল লাগিছিল। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব, বনাই খাই চাব, খুবেই ভাল পাব।
এয়া ভাজিখিনি মোৰ প্ৰায় হ'ব ধৰিছে, দেখিছেনে একেবাৰে শুকান হৈ গৈছে, প্ৰায় হৈছে আৰু এতিয়া ভাজিখিনি নমাব পৰা হৈ গৈছে। এতিয়া মই ভাজিখিনি এটা বাউলত নমাই দিলোঁ। এয়া দেখিছেনে, দেখিবলৈ কি ধুনীয়া হৈছে। দেখিবলৈ যিমান ধুনীয়া হৈছে কিন্তু খাবলৈ সিমান স্পাইচি আৰু টেষ্টি হৈছে। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব আৰু এনেধৰণে খাই খুবেই ভাল লাগিব। মোৰ ভিডিঅ'টো চাই কেনেকুৱা পাইছে জনাবলৈ নাপাহৰিব। লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই, বাই।